হৈছে ছোৱালীকেইজনী দি মই ধৰহৰীয়া হৈছিলোঁহে তাতে আকৌ এতিয়া ডাঙৰজনী ছোৱালী ইমান অশান্তি মোৰ মানে ভাবিলে কিবা লাগে আৰু কেতিয়াবা দেই তাইক বাৰু কি কৰিম বাৰু মই ঘৰলৈ লৈ অহাই ভাল হ'ব নেকি এই ল'ৰা এটি আছে সেই ল'ৰাটিয়ে সম্পত্তি খাব ইয়াত খাওঁতাতো কোনো নাই মোৰ সেই বাকীকেইজনীতো স্বভাৱ চৰিত্ৰ ভাল মানুহকেইজনৰ এতিয়া তেওঁলোকে ভালকৈ খাব ব'ব এতিয়া মোৰ ডাঙৰ ছোৱালীজনীলৈ চিন্তা হৈছে কি হ'ব কি নহ'ব তাই কেতিয়াবা মোৰ ইমান মনত পৰে নহয় বহুত মনত পৰে মোৰ তাইলৈ বহুত বেয়া লাগে তাইলৈ মনত পৰিলে তাইলৈ বৰকৈ মনত পৰিছে নহয় তাইক লৈ আহিবলৈ ফোন এটাকে কওঁ নি বাৰু মই আজি ডাঙৰলৈ ফোন এটাকে লগাওঁচোন হেল্ল' ডাঙৰ মা কওকচোন তই মানে ইয়ালৈ গুচি অহাটোকে চিন্তা কৰ নেকি মই তালৈ গ'লে মোক গাঁৱৰ মানুহে কি বুলি ক'ব বাৰু মা সেইটো দায়িত্ব মই লৈছোঁ তই মুঠতে গুচি আহ ইমান অশান্তিত থাকিব নালাগে মোৰ মায়ে ইমান অত্যাচাৰ কৰে নহয় ইয়াত শাহু মায়ে লৈ আমাৰ বাচ্ছাটো লৈ আন শাহুৰ অত্যাচাৰত থাকিব নোৱাৰ তই গুচি আহ ইয়ালৈ গুচি আহ মই জীয়াই থকালৈকে খুৱাম আৰু যেতিয়া নেকি তোৰ পুত্ৰ ডাঙৰ হ'ব মাইনাটো তেতিয়া তোক সিয়ে খুৱাব গম পালি মা গুচি আহ গুচি আহ ডাঙৰ তই দৈ নাথাক অকণমান নাথাকিবি গুচি আহ হ'ব মা মই গুচি আহোঁ বাৰু ঘৰলৈ আইঅ এই ল'ৰাজনী আহিছে ভালেই হৈছে বাই তাইক যে লৈ আহিছোঁ মই গাঁৱৰ মানুহে কি কয় কৈ থাকক মই খোৱাম মই পিন্ধাম মোৰ ছোৱালী কওক গাঁৱলৈ মই ভয় কৰিবলৈ নাই গাঁৱৰ মানুহ হ'লে আহক তাই মা অঁ ল'ৰাটো শুলে পাই শুৱাই থৈ আহিছোঁ ভালেই হ'ল পাই বহি ল অলপ বহি ল নহয় আৰু কিবা কিবি কাম আছিলে যদি বোলো কৰি লওঁ আহিছহে নালাগেচোন এতিয়া থোৱা পাছত কৰিবা লাহে দিহে সি শুৱক অলপ তুমিও চাহ তাহ অকণমান খাবা হ'ব মই বনাই দিম বাৰু ৰ'বা হ'ব বাৰু সেইবোৰ চিন্তা কৰিব নালাগে মা আপুনি খালি মোৰ এতিয়া এটাই ভয় লাগিছে মই এইখন গাঁৱলৈ গুচি আহিলোঁ যেতিয়া মোক গাঁৱৰ মানুহে কিবা ক'ব নেকি বাৰু মা সেইটো বাদ দিয়া মই খুৱাম মই পিন্ধাম মোৰ বৰ ভয় লাগিছে নালাগে তুমি ভয় কৰিব বুজিছা একো চিন্তা নকৰিবা ইয়াতে যদি থাকোঁ এজনী বিধৱা মানুহ বুলি যদি হাঁহে কোনোবাই কয় মোকতো সেইখন গাঁৱত তেনেকৈও হাঁহি হাঁহি খুব কৈ থাকে সেই দুজনীয়েতো একো নিবিচাৰে হাঁহ সম্পত্তি এতিয়া সি ল'ৰাটিয়ে এই সম্পত্তি ভাগ ল'ব সিয়ে ইয়াত হেৰি থাকিব এতিয়া তুমি একো চিন্তা কৰিব নালাগে হেৰি ভণ্টিহঁতে গম পায়নে মোৰ কথা ইয়ালৈ নাই নাই মই ফোন কৰিমহে এতিয়া সিহঁতলৈ তেনেকৈ কি কয় কি ক'ব মই আছোঁ দেউতাই আছে চিন্তা নকৰিবা একো চিন্তা নকৰিবা দেউতাই ভাল পাব দেউতাক মই বুজাম নহয় দেউতাইতো কৈয়ে আছে হ'ব মা তেতিয়াহ'লে ভণ্টি সেইফালে ফোন এটা কৰিবচোন আপুনি মই কৰিমেই এতিয়া ৰ'বা আপুনি কৰিব বা মই আকৌ চাই আহোঁচোন ল'ৰাটো ভাল আছে নেকি মাইনাক চোৱাগৈ মনত পৰোঁতে মই ফোনটো কৰিহে লওঁ পাই হেল্ল' হৰুৱাই মা বুজিছানে বায়েৰক লৈ আহিলোঁ নহয় মই ঘৰলৈ কি বাইক লৈ আহিলে মই ল'ৰাটো লৈ আহিলোঁ বায়েৰকো লৈ আহিলোঁ একেবাৰে লৈ আহিলে নে কি হয় হয় একেবাৰে আনিলোঁ মই যাবলৈ নিদিওঁ আৰু পাই একেবাৰে লৈ আহিলে একেবাৰে লৈ আহিলে হেৰি নহয় মা কি বুলি কয় ল'ৰাটোও লৈ আহিলে নেকি আনিলে মই আনিবলৈ ক'লোঁ পাই সিহঁতৰ ল'ৰাটোনো সিহঁতি কেলে আনিব লাগে বাপেকক দি থোৱা হাতনো হয়চোন ল'ৰাটোনো মাকে আৰু লৈ আহিব লাগিছে নি আৰু মোৰ সম্পত্তিবোৰ খাওঁতা নাই নহয় সেইকাৰণে মই ভালেই পাইছোঁ আৰু লৈ আহিলোঁ তোমালোকেতো নিবিচাৰে হ'ব তেতিয়াহ'লে মা আহিলে যদি মই সৰু বাইলৈ ফোন এটা কৰি লওঁ তাইও যায় নে কি নে জানো কৈ চাওঁচোন তাইলৈকো হেল্ল' সৰু বাই ভণ্টি কচোন তই কি কৰিছ বাৰু মই কাঁহী পিনি থৈছিলোঁ পাই পাছফালে কথা এটা হ'ল নহয় শুন আকৌ তই কথাটো কি কথানো ভণ্টি এই মায়ে হেৰি ডাঙৰ ভাই ঘৰলৈ লৈ আহিলে নহয় জান নাই তই ল'ৰাই চৰাই লৈ আহিলে কি ল'ৰাই চৰাই লৈ আহিলে আৰু কৈছে কি বোলে হেৰি একেবাৰে সিহঁতক লৈ আহিলে বোলে মাটি সম্পত্তিবোৰ সেই ল'ৰাটোৰ নামতে কৰি দিব বোলে মায়ে বোলে মই হ'লে সেইবোৰ নেজানো দেই মই হ'লে ওলালোৱে কিন্তু মোকো ভাগ লাগিব অকল ডাঙৰ বাই পালে নহ'ব আমাৰ তিনিজনী সমান ভাগ দিব লাগিব অকল তাই ল'লে নহ'ব নহয় কি আকৌ সেইবোৰ আকৌ এনেকুৱা হেৰি অন্যায় কৰিলে নহ'ব নহয় সমান দেখিব লাগিব তিনিজনী ছোৱালীকে
তই যাওঁ নেকি মই ওলালোৱে হ'লে আকৌ দেই মই ৰৈ নাথাকো আৰু এই কথা শুনিলো যেতিয়া মই এইবোৰ শুনি খং উঠিছে ৰ ভিনিয়েলৈ ফোন এটা কৰি ভিনিয়ে নাই সুধি লওঁ যদি ভিনিয়ে যাবলৈ কয় ময়ো যাওঁগে এই সব কি মায়ে আকৌ অন্যায় কৰিছে আমাৰ লগত কি এজনীক দিলে হ'ব নি এজনীক দিলে নহ'ব নহয় আমি কি এনে আছো নেকি আমাকো দিব লাগিব আমি সমান জীয়েক যেতিয়া সমান ভাগ দিব লাগিব তই কবি মই কম দুইজনীয়ে কম আকৌ শুনিছ নাই কম আৰু তই যাওঁ যে সোনকালে ওলা মই ওলালোৱে মই যাওঁৱে ৰ মই ওলালোৱে তেনে ৰখি থাকিবি মোলে হ'ব তেনে তই ওলাই মই সেই আমজোপা তলতে ৰখি আছোগে হ'ব তেনে গৈছো ৰ সেই তিনিআলি মূৰত আকৌ দেই হ'ব দে হ'ব বাই তোক ভিনিয়ে আহিবলৈ দিলে নে বাৰু দিলে আকৌ মই ভিনিয়ক ক'লো নহয় সেই ডাঙৰ বাই আহিছে মায়ে বোলো মাটি বাৰী কথা কৈছে বোলে সেই বুলি ক'লো নাই কোৱাত সেই ভিনিয়ে তেনেহ'লে যা বোলে মাটি বাৰীবোৰ সেই নিজৰ নামত তুলি ল'বি এনেকে বুলি ক'লে সেনেকে ক'লে আমাৰ জানো সেই মোক সেইবোৰ কৈয়ে পঠিয়াই দিছে এইজনো চিয়া নাই যা বোলে সোনকালে যা বোলে দেই শুনিছ নাই সমান ভাগ কৰিম লাগিব নিদিলে হ'ব নেকি তিনিজনী সমান ভাগ আকৌ একেই বাই ভনী ন অকলে নেপায় নহয় বাই হ'ল বুলিয়ে কিবা এনেকে নহ'ব নহয় আমাৰো ল'ৰা ছোৱালী আছে সমান ভাগ কৰিব লাগিব আমাকো দিব লাগিব নহ'ব জানো মাহঁতি আছেনে নাই নে ধুনীয়া লাগিছে পানী পাই পেলাই এতিয়াহে ভালদৰে ফুলিবলৈ পাইছে এইফালে এইজোপা একদম ভাল হৈ আহিছে ফুলজোপা এতিয়া কোন ইয়াতে আছে হৈজনী মা মা কি কৈছে আপুনি ভালে হব বাজনী বোলো বহুত দিন দেখা নাই বোলো ঘৰলৈ আহিলে কৈছে সেইকাৰণে বায়ে মনটো ভাল লাগিব সেইকাৰণে গুচি আহিলো দুজনী লগ খাই ভালে হ'ল কি কৰিছনো আমি আহিলো নহয় তহঁতি দুজনী আহিলি নে তই কালি আহিলে আজি আহিলি কালি আহিলো তোকে লগ পাম বুলি আমি দুজনী লগ খাই আহিলো ন বাই ভনী ভাল পায় বুজিছ আমি আহিলো যেতিয়া চাহখন খাবলৈ মন গৈছে ন বহুত দিন মাহঁতে চাহ নাই খোৱা নহয় আমি মাহঁতে চাহখন খাম বুলি ভাবিছো যাওক আপুনি ভালে পাইছো বনাই দিম যাওক আমি তিনিজনী বাজনীয়ে কথাকে পাতো ন বাজনী কেইজনী কথা পাতি ইমান দিন লগ পোৱা নাই মই বনাওগে দেই জনাওকে যাওক আগতে পঢ়োৱা তিনিজনী আজি একেলগতে পঢ়ো ইমান দিন লগ নাই পোৱা ন বহুত মাইনা শুই আছে নেকি শুই আছে ভাল তাৰমানে বৰ এটা ভাল নহয় পানী লগা জ্বৰ হেৰি হৈছে যে ঠাণ্ডা গৰম সোমাইছে নাই সেইটো কাৰণে বতৰৰ বেমাৰ হ'বই আৰু সৰু ল'ৰা কথা ভয়ো লাগে লাগিব আৰু ঘৰত যেতিয়া নেকি অকল মই মায়েহে তেতিয়া দেউতা থাকিলেও দেউতাটো বয়স হৈছে কোনেনো চাব হয় ল'ৰাটি সেইটো চিন্তাতে কেতিয়াবা মোৰ বৰ ভয় লাগেও ভালে গলি তই গুচি আহিলি লৈ আহিলি আৰু ল'ৰাটো আৰু ইয়াতে থাকিব আৰু ন মায়েনো বস্তু কিহে খাই ন খাব এনেও ডাঙৰজনীক বেছি মৰম কৰে আমাকনো এনেও ভালেই নাপায় কেলেনো ভাল নাপায়নো তহঁতকো ভাল পায় কিন্তু মোৰ এই দুখৰ কথা দেখিহেতো মায়ে মোক ইয়ালৈ লৈ গুচি আহিলে সেইটো হয় বাৰু তই ভালেই কৰিলি বাৰু তইনো ইয়ালৈ নাহিনো কলৈ যাবি নিজৰ ঘৰখনলৈতো আহিবই লাগিব হয় নাই বাৰু সৌবাই আমাৰ ল'ৰা নাই ন নাই আমি ফালে থাকিব লাগিব আৰু আমিয়ে মাহঁতক চাব লাগিব দেউতাহঁতক চাব লাগিব নহয় জানো সেইটোৱে আমালৈহে আশা কৰে কালৈনো আশা কৰে আৰু তহঁতি থাকিবি নেকি আজি থাকিম বুলি আহিছো আৰু ভাল হ'ব আজি নিশাটো যে বহুত কথা পাতিম দেই লগ পাইছো ময়ো আগতে আহো গলে আহিব নোৱাৰো তহঁতৰ বৌ ঘৰলৈ যাবও নোৱাৰো জানোৱেই নহয় আমাৰ ঘৰখন কেনেকুৱা সঁচাকে দেই তহঁতৰ ঘৰখনত কিন্তু তই বহুত কষ্ট পাই আছিলি আকৌ দেই হ'ব এতিয়া সদায় দিনে মানুহৰ জীৱন একেই নাথাকে নহয় ন এদিন দুদিনো সলনি হ'ব নহয় সদায় মানুহৰ দুখ নাথাকে নহয় একাল দুখ কথাতে কয় একাল সুখ একাল দুখ হয় নাই এতিয়া আগে দুখ আছিলে এতিয়া সুখ হ'ব ডেকা হ'ব ডাঙৰ হ'ব হয় নাই যাচোন নহ'লে সেই মা চাহ বনাওঁতে ইমান দেৰি কৰিছে তই লৈ যা হ'ব দে মই লৈ আহোঁ ইমান গৰম উঠিছে ন ভণ্টি
বায়ে দেখোন ইয়ালৈ আহি বৰ ভাল পাইছে হবাই নিজৰ ঘৰলৈ ভাল পাব তোন আকৌ কেনেকুৱা আৰামত থাকিবলৈ পাইছে খাবলৈ পাইছে নিজৰ ইচ্ছামতে আৰু চবচোন আৰু সৰু পৰা তাতনো ক'ত পায় ইমান মনৰ ইচ্ছা খাবলৈ পিন্ধিবলৈ ন ইয়াতে মায়ে যি লাগে কয় তাকে দিয়ে চবচোন আৰু মাৰ হাতে মায়ে শাক মায়ে পাত এতিয়া এই ডাঙৰ বায়ে যি বিচাৰে তাকেই দি দিয়ে আৰু দেখিবলৈ ধুনীয়াজনী হ'ল দেখিছ নাই দামী দামী ক্ৰীম খুৱাইছে মায়ে হয় চাগে দামী দামী অইল ক্ৰীমৰ সেইবোৰ ক্ৰীম খুৱাইছে বায়ে দুটামান দেখিছিলো মই যোৱাবাৰ আহোঁতে আনি থোৱা মই ভাবিছো এইকেইটা কালৈ নুসুধিলো বা কালৈ আনিছ আমাক দিব বুলি ভাবিছিলো চাগে তাই ধৰিব পাৰি শুন এই মাটিৰ বাৰী কথা উলিয়াব এতিয়া তই কিন্তু কবি আকৌ দেই সমান ভাগ লাগিব আৰু মাৰ ভাগতে দুটা নেকলেছ আছিলে কান্দিব এতিয়া সোণৰ বস্তুখিনি ভাগ কৰিম সেইবোৰ নহব সমান সমান একদম তোলা চালনি তেনেকে জোখা লাগিব সমান সমান ভাগ লাগিব এজনী দিলে নহব নহবতো আকৌ কেনেকে হব আমি কি এই মাহী মাকত জেক নেকি নহব মাহী মাকত জেক নহয় নহয় নিজৰ জেক হয় কথাটো লাহেকে উলিয়াবি বেছিদিন কৰিব নোৱাৰে ঘৰ যাবগে লাগিব নাই আজিয়ে উলিয়াম কথা আজিয়ে গধূলিকে ভাত খাওঁ খোৱা আগে উলিয়াম মাটি বাৰী কথা উলিয়াম তই কবি ময়ো কম সেই বোলো সমান ভাগ কৰি দিয়ক আমাৰ তাইৰ ভাগটো তাই থাকিব তাই ইয়াতে থাকিব আমাৰ ভাগটো ভাগে ভাগে দি দিলে হৈ যায় বোলা মাক কম আজি দেই কাপোৰকেইটা সলাই লওঁ বৈ বৰ খচখচীয়া লাগিছে গাটো বুজিছানে গৰম উঠিছে গাটো ধুই অকণমান ৰেষ্ট লৈ লওঁ কাপোৰ চাপোৰবোৰ সলাই লওঁ অকণমান ভাল লাগিব ফ্ৰেছ লাগিব ন মাৰ মতে সলাং দিব আহিলোঁ এতিয়ালৈকে মাটি বাৰী কথা দেখোন উলিওৱাই নাই মায়ে খুৱাই বোৱাই ৰাখিহে থৈছে আকৌ ইফালে ঘৰত কৈ থৈ আহিছোঁ উস্তাদি মাৰি পিনে মাটি বাৰী সমান ভাগ কৰিহে যাম কেনেবাকৈ মই যদি ভাগটো হেৰি কৰি নিব নোৱাৰোঁ নহয় ভাগ কৰি মানুহজনে মোক অল্প লাজ দিবনে বা ঠাট্টা কৰিবনে জানো কি কৰোঁ এতিয়া আৰু ক'ব ভণ্টিয়ে কেনেবাকৈ মাক পতাই আছে নি ক'ব পৰা নাই মনে মনে ময়ো সেই মোৰ ফালে পতাই পিনে নেকলেছডাল মই সৰকাব লাগিব মনে মনে তেতিয়াহে মোৰ ছোৱালীজনীক বিয়ালৈ পিন্ধাব পাৰিম আকৌ নেকলেছডাল মায়ে নহ'লে সমান ভাগ কৰিলে মোক কমকৈ পৰিব মানুহটোলৈ ফোন এটা কৰি লওঁ হেল্ল' হেল্ল' অঁ কি কৰিছে বাৰীতে কাম লাগি আছোঁ অঁ কি হ'ল কালিয়ে গ'লা যে কথাবোৰ কিবা পাতিছা নে কি এই ক'লে কি হ'বনো কালি আহিলোঁ হয় মায়ে মৰমত ৰখাওঁতে এতিয়ালৈকে মাটি বাৰী কথা উলিওৱাই নাই দেখোন কালিয়ে গ'লা আজিলৈকে একো ক'বই পৰা নাইনে নাই আজি এতিয়া উলিয়াব লাগিব এই আজি নিশাটোৱে বাট চাওঁ আজি নিশাটো উলিয়াই চব হেষ্ট নেষ্ট কৰি কাইলৈ যামগৈ আৰু কালিয়ে আহিলোঁ এতিয়ালৈকে মাটি বাৰীখিনি কথা উলিওৱাই নাই মানুহটোলৈ জানো এতিয়া ফোন কৰি ফিট মাৰি থৈ আহিছোঁ ফোন কৰি কথাটো ক'ব লাগিব কালি কথাটো আজি উলিওৱাই নহয় কেতিয়াকৈ উলিয়াব সেদিন উলিয়ালেও মই সোনকালে উলিয়াব লাগিব আৰু সিহঁতকো মই অকণমান বেছিকৈ ল'ব লাগিব সম্পত্তি নহ'লে সিহঁতি দুজনীয়ে ক'ত এৰিব নেকি মই হ'লে নেৰোঁ দেই অঁ হেল্ল' শুনিছেনে শুনি আছোঁ কোৱা অঁ শুনকচোন হেৰি নহয় মই কালিয়ে আহিলোঁ নাই আপোনাক কথাটো কৈ থৈ আহিলোঁহে হয় এতিয়ালৈকে মই কথাখিনি উলিয়াবই পৰা নাই নহয় ইহঁতৰ পৰা সোনকালে উলিওৱা কি কৰি আছা অঁ হেৰি শুনিছে নাই হেৰি নহয় এই কথাখিনি নোলোৱালৈকে হেষ্ট নেষ্ট নোহোৱালৈকে মই ঘৰলৈ যাব নোৱাৰোঁ বুজিছেনে লাগে এদিন নহয় দুদিন নহয় এমাহ দিন থাকি দিম মুঠতে মোক সম্পত্তি লাগে মই অলপ বেছিকৈ ল'বলৈ পাবই লাগিব নহ'লে নহ'ব মই কৈ দিছোঁ নহ'লে মই আন্দোলন কৰি দিম হ'ব ফিট মাৰি গৈছিলে নহয় চাওঁ নহয় এতিয়া এই চাব আনিব পাৰা নে নোৱাৰা চাব আপুনি চাব মোৰ ভাগ মই লৈ আহিম আপুনি চাই থাকক হ'ব ৰাখা এতিয়া হ'ব বাৰু ভণ্টি আচোন ইয়ালৈ অকণমান বহো এতিয়া কথাটো লাহেকৈ উলিয়ামেই তাইৰ লগত বহ কথা এষাৰ পাতোঁ কচোন মই এই ভাবিয়ে আছোঁ তোৰ লগত কথা পাতিম বুলি কালিয়ে আহিলেও একো কথা পতা হোৱাই নাই নহয় যাবলৈ হ'ব এতিয়া হেৰি নহয় মাকে ডাঙৰ বাকে মাতি দেচোন নহ'লে কথাটো আলোচনা কৰোঁ এইফালে ভিনিয়েও মাতি আছে ঘৰলৈ আহাকে সোনকালে মাতি আছে মোকো মাতি আছে আকৌ গলিয়ে বোলে কি আহিবলৈ দেখাই নাই নেকি ঘৰৰ কাম বনবোৰ পৰি আছে বোলে ল'ৰা পৰীক্ষা পালেহি বুলিছে সোনকালে বুলি কৈছে ৰ বাৰু সেই বুলি কৈছোঁ আৰু দুদিনমান বাট চাই লওঁ বোলো কথাখিনি আলোচনা কৰি লওঁ বোলো একো কথা আলোচনা হোৱাই নাই বোলো কথা যেতিয়া হেষ্ট নেষ্ট হ'ব তেতিয়া আমি যামগৈ বোলো সেই বুলি ক'লোঁ মাথো নহ'লে বায়েকে আৰু মাকে এতিয়া আলোচনা কৰোঁ মাতি দিওঁ ঐ মা আহকচোন আহক এইফালে আহক কথা এটা পাতো বাইকো মাতি দিয়কচোন বাইক মাতি দিয়ক বাইৰ লগতো কথা এটা আছে ডাঙৰ বাই আছোন ওলাই ক'ত আছ সোনকালে কথা এটা পাতো বুলি ভাবিছোঁ কি কথা পাতনো তহঁতি হয় হেৰি নহয় আমি কথা এটা ভাবিছোঁ বুজিছেনে এই বহি
চকীখনতে চকীখনত বহি লওক মই এইফালে বহি লওঁ কিমাননো থিয় হৈ থাকিব বহি লওক হ'ব দেউতা নাই নহয় এতিয়া ন এই দেউতা এইফালে গৈছে অলপ পাই ওলাই গৈছে নামঘৰলৈ গৈছে নেকি হয় নামঘৰলৈ গৈছে আমি কিজনীয়ে পাতো ন আমিয়ে পাতো আৰু দেউতা আহিলে মায়ে কৈ দিব কথা ন কিবা ভাল কথা নি আকৌ তই কওঁ ভণ্টি মই কওঁ জানো তই আকৌ নহ'লে এই তই কচোন বাৰু মই ক'ম বাৰু তই কচোন আগবাঢ়ি হেৰি নহয় মা এই মই কৈ দিওঁ আৰু তেতিয়াহ'লে হেৰি আমাৰ যে মাজৰ মাটিখিনি যে 5 বিঘা নে 6 বিঘা আছে যে সেই মাটিখিনি মানে আমি বাই ভনী 3গৰাকীক আমাক ভাগ কৰি দিবলৈ কৈছিলোঁ এই 3জনীকে 2 বিঘা 2 বিঘাকে দিবলৈ কৈছোঁ আমাক আমাৰ ভাগটো আমাক দি দিলে ভাল হয় আৰু বায়েকে দিলে নহ'ব নহয় আমাকো লাগিব এতিয়া আমি সমান ছোৱালী যেতিয়া সমান ভাগ লাগিব ন লবি নলবি বুলি কোৱা নাই নহয় মই এতিয়া আকৌ ল'ৰাটো যে আহিলে লগত কিনো কি খাব আমাৰো ল'ৰা আছে দেখোন নিলে নহ'ব আমাৰো ল'ৰা আছে আমাৰ ল'ৰাকো সমান ভাগ লাগিব নহ'ব নহয় আকৌ এজনীক দিলে এটা মাটি চালে মানে তহঁতি ভাবিছ মই এখন ঘৰলে মাটি সম্পত্তি চব ল'বলৈ আহিলো বুলি ভাবিছ নিবা হ'বও পাৰে ন ভণ্টি হ'বও পাৰে কোনেনো জানে সুবিধা পালেনো চবেই ল'ব চান্সতে তহঁতি মোৰ নিজৰ ভণ্টি হৈও তহঁতি মোক এনেকুৱা বুলি ভাবিলি ন মইতো মাটি সম্পত্তি লোভত ৰখা নাই নহয় মোৰ ল'ৰাটো অকণমানি হৈ থকাৰ কাৰণে সেইখন ঘৰৰ বাপেকটো নোহোৱাৰ পৰা মাকহঁতে যিমানে অত্যাচাৰ কৰিছে নহয় আইতাকজনী হৈও নিজে ল'ৰাটো ভালকৈ নাচায় সেইটো কাৰণেতো মই ইয়ালৈ গুচি আহিছিলোঁ তহঁতি সেই বুলি ভাবিয়ে মানে মাটি সম্পত্তিবোৰ চব ল'ম বুলি ভাবিছ ন মই নলওঁ নালাগে যিমান পাৰোঁ তহঁতিয়ে লৈ ল'বি মই যেনে তেনে মুঠতে ল'ৰাটো ডাঙৰ কৰোঁ আৰু তাৰপিছত মই ইয়াৰ পৰা যামগৈ হ'ব দে বাই নলওঁ কৈছে আমাকে দিবি আমাকে চব মাটি বাৰী দিব তাই নালাগে বোলে এই নহয় সেইটো কথা যিটো ন্যায় সেইটো হ'ব সমান 3জনী ছোৱালী যেতিয়া 3জনী ভাগ সমানে হ'ব ন বাই ভাগটো আমি কাঢ়ি নাখাওঁ তাই যেতিয়া ল'ৰাটো আছে ল'ৰাটোৱে খাব ন তাইও চলিব লাগিব নহয় আমি গোটেইখিনি লৈ ল'লেও বেয়া হ'ব নহয় আমি নিজৰ নিজৰ ভাগটোহে খুজিছোঁ তাইৰ ভাগটো তাই লওক আকৌ বাই এতিয়া ঘৰখন পাব ঘৰখন থাকিবই হয় নাই এই ঘৰখনতনো কোন থাকিব আমিতো আমাৰ ঘৰ দুৱাৰ আছে ল'ৰা ছোৱালী আছে আমাকতো মতাই থাকিবলৈও নিদিয়ে সেইকাৰণে বায়ে থাকক আৰু এতিয়া ল'ৰাটো থাকিব চাব মা অকল মাটি বাৰীটো ভাগ কৰিলে নহ'ব কিন্তু এই সোণৰ বস্তু চব যি আছে চব সমান ভাগ কৰিব লাগিব হয় নাই হয় আমাকো দিব লাগিব অকল আৰু বাইক দিলেই নহ'ব নহয় আমাৰো একেজনী মাকৰহে আমি কিবা মাহী মাকৰ নহয় নহয় আমাকো সমানে ভাগ দিব লাগিব নালাগে তহঁতি মোৰ কথা চিন্তা কৰিব নালাগে তহঁতিয়ে ল'বি বুজিছ মোক নালাগে হাঁহ সম্পত্তি অলংকাৰ মোক একোৱেই নালাগে মোৰ মাত্ৰ মোৰ সোণ ভালে কুশলে জীয়াই থাকিলেই হ'ল সেইটোৱে বিচাৰিছোঁ জানো আগতে মায়ে কাক দিয়ে আকৌ ন তই কৈছ নালাগে বুলি এতিয়া মায়ে আকৌ তোকে বেছিকৈ দিয়ে নি বেছি ভাল পায় আকৌ আমাক ইমান ভালেই নাপায় দেখোন মুখে আনি লৈছে মায়ে কওক কিবা এটা এতিয়া অকল তাইকে চব দিম বুলি ভাবিছে নে এতিয়া আমাকো দিয়ে সমান ভাগ সেইটো তহঁতি ভাবিছাচোন নিজৰ বায়েকনো এনেকৈ ক'ব লাগে জানো ভাল কাৰণে ভাবিছাচোন বায়ে কিমান কষ্টত আছিলে তাই এতিয়া মানুহজন নাইকিয়া হোৱাৰ পৰা শাহুৱেকে ইমান অত্যাচাৰ কৰিলে তাইক মই নানি কি কৰিম এতিয়া ল'ৰাটো যেনে তেনে ডাঙৰ হওক আৰু সম্পত্তিটো খোৱাটো খোৱাই তোমালোক আহিলে মানে ইয়াতো ঘৰখন গছকিবলৈ পাবাহি তাক মুখলৈ চাই এইজনীতো অকল মোৰ ছোৱালী নহয় আটাইকেইজনীতো মোৰ ছোৱালী এতিয়া তোমালোকে ভাবিছা নাই এতিয়া ল'ৰাটো যদি থাকে নহয় তেতিয়াহ'লে ঘৰখনত আহি গৈ ভাল পাবা নাই তোমালোকে কোনো যদি নাথাকে ভেটিটো কি হ'ব ঘৰৰ ভেটিটো মোৰ চাবলৈকো কোনো নাইকিয়া হ'ব দেখোন ভাবিছানে সেইটো কথা তাৰমানে চব দিবলৈ মন ডাঙৰ জীয়েকক সমান ভাগ দিম তাইজনীকে সমান ভাগ দিম মই যে ল'ৰাটো ৰখাইছোঁ বুলি যে ভাগ সৰহকৈ দিম সেইটো নহয় সমান ভাগ দিম সকলোকে সমানে বিটাই দিম ৰাইজ মাতি সমানে বিটাই দিম আৰু এডাল বাঁহ যদি অকলীয়াকৈ থাকে সেই বাঁহডালটো ভাগি পৰিবই জপা পাতি যদি 3জনী লগ লাগি থাকোঁ নহয় কোনেও তোমালোকক সাহসে নকৰে বা কিবা এটা কওঁ বুলি বা ভাঙিম বুলি একো নকয় তাকে ওচৰ চুবুৰীয়াই ক'ব কি ওচৰ চুবুৰীয়াক ইচ্ছা বাই ভনী কিমান মিলয় আছে সেইটোতো এটা যথেচ্ছা মানুহৰ মিছা নহয় মায়ে ঠিকেই কৈছে আমিহে কিবা ভুল বুজি থাকো ন আমি সেই সম্পত্তি লোভত অন্ধ হৈ গৈছিলো চকু থাকিও চকু নথকা নিচিনাকে কথাবোৰ ভাবো আমাক বেয়া নাপাবি দেই হ'ব তহঁতি অকণমান সৰু যে বুজি পোৱা নাছিলি বা কথাটো হ'ব আমি 3জনীও সদায় একেলগে থাকিম হ'ব দে তোৰ ল'ৰাটোৱে ঘৰ ৰখীয়া হ'ব আমি আহিম আকৌ ন ভাল নহ'লে আমি নকলৈ আহিলো সেইদিন ন মা দেউতা জীয়াই থকালৈকে আহিম তাৰপিছত নকলৈ আহিম আৰু হেৰি আকৌ আমাকো মানুহবোৰে লগাইছিলে আকৌ
ওচৰৰ মানুহে কয় আৰু যা তহঁতৰ বায়েৰে আহি চব সম্পত্তিত বায়েককে দিব আৰু সেইবোৰ কথা কৈছিলে কাৰণে আমি বেছি আৰু ওপৰলৈ উঠি গ'লোগে ভাবিলো বেছিকে হয় কথাটো আমি আকৌ নিজৰ মাথাটো নকটালো নহয় আকৌ এতিয়া এই বেছি ওচৰতনিত বেছি হেৰি হৈ গ'লো আমি গৈ আকৌ নিজৰ বাই ভনীৰ মাজতে আমি খেলি মেলি হৈছো আমাক বেয়া নাপাবি আৰু বাই নাপাওঁ কেলে বেয়া পাম তহঁতকনো মই তহঁতকনো এৰি থাকিব পাৰিমনি এতিয়া মা দেউতা থকালৈকে সেইটো মোক চাব পিছৰ চোৱা শুনো তহঁতকে দৰকাৰ হ'ব তহঁতিটো আহি কেতিয়াবা মোক সহায় কৰি দিবহি লাগিব সেইটোৱে আকৌ দেই সঁচাকৈ আমি বৰ ডাঙৰ ভুল কৰিছিলো নিজৰ বাই ভনীৰ মাজতে গছৰ পাত লাগিলে বুঢ়া হ'ল সৰি পৰিম এতিয়া ঘৰখন তোমালোকৰ 3জনীয়ে ৰাজত্ব সেইটো কথা অহা যোৱা কৰি থাকিবা আমিতো যামগৈ এতিয়া বাই থাকিলে বাই ল'ৰাটো থাকিলে ন মা ঘৰলৈ যাওঁ বুলি বাই ঘৰলৈ যাওঁ বুলি একেখন ঘৰে হ'ব নহ'লে ন আমি মা ঘৰলৈ যাওঁ বুলি ক'লৈ যামগৈ ককাই নাই ভাই নাই ভনীয়ে ক'ত যাম বাই ঘৰলৈকে আহিম ন এখন ঘৰৰ জন্মভূমিও যেতিয়া বাও থাকিব ল'ৰাও থাকিব ন আমি ইয়ালৈকে আহিম আৰু হ'ব দেই হ'ব বেয়া আছে নাপাবি বুজিছ ডাঙৰ বাই ল'ৰাটো সেই আমনি কৰিছে বোলে বৈ ভিতৰলৈকে যাওঁ যাওঁগে বৈ হ'ব